মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এইকেইদিন অলপ ব্যস্ত থকাৰ কাৰণে তোমালোকৰ পাঠদান কাৰ্যসূচী চলাই দিব নোৱাৰিলোঁ। তো আজিৰ পৰা মই আকৌ তোমালোকক যি নিয়মিত পাঠদান সেইখিনি মই আজিৰ পৰা কৰিবলৈ চেষ্টা কৰিম। তো সেইদিনা আগৰ কেইদিন মই তোমালোকক পৰিৱেশ আৰু ইংৰাজীৰ এটা পাঠ মই পাঠদান কৰিলোঁ। পৰিৱেশৰ দুটা পাঠ আমাৰ সম্পূৰ্ণ হৈছে আৰু ইংৰাজীৰ আমাৰ এটা কবিতা পয়েম আমাৰ সম্পূৰ্ণ হৈছে। আৰু তোমালোকক মই এইখিনিতে এটা কথা কৈ থওঁ, পৰিৱেশৰ মই যি দ্বিতীয় পাঠ উৎসৱ পাঠটো পঢ়াইছিলোঁ, সেই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ তোমালোকে অহা কাইলৈ তোমালোকে সেই পৰিৱেশৰ প্ৰশ্ন উত্তৰ দ্বিতীয় পাঠটোৰ প্ৰশ্ন উত্তৰ অৰ্থাৎ উৎসৱ পাঠটোৰ প্ৰশ্ন উত্তৰবিলাক কৰিবা আৰু সেইবিলাক মোক অহা কাইলৈ তোমালোকে আজিৰ দিনটোৰ ভিতৰত কৰিবা আৰু অহা কাইলৈ তোমালোকে মোক ফটো মাৰি হোৱাটছআপতে ছাবমিট কৰিবা বা জমা কৰিবা। আৰু যিবিলাকৰ মোবাইল ফোনবিলাক জিঅ' ফোন বা ভাল ফোন নহয়, তেওঁলোকে ঘৰৰ ওচৰৰ ভাল মোবাইলত গৈ ফটো মাৰি হোৱাটছআপৰ আমাৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপতে তোমালোকে আপলোড দিবা। মই প্ৰত্যেকৰ প্ৰশ্ন উত্তৰবিলাক চাম, যদি শুদ্ধ হৈছে মই তোমালোকক কৈ দিম আৰু যদি কিবা ভুল ৰৈ গৈছে তেতিয়াহ'লে মই তোমাক তাতে শুদ্ধ কৰি লিখি দিম। ঠিক আছে? গতিকে এইটো কাম তোমালোকে অহা কাইলৈৰ ভিতৰত সকলোৱে কৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই কিখিনি কৈছিলোঁ যে পৰিৱেশৰ দ্বিতীয় পাঠ উৎসৱ, এই পাঠটোৰ যিমানখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি পাঠটোৰ শেষত থকা 1 নম্বৰৰ পৰা একেবাৰে শেষলৈকে যিমান প্ৰশ্ন উত্তৰ আছে তোমালোকে সকলোবিলাক উত্তৰবিলাক কৰিবা আৰু লগতে প্ৰশ্নবিলাকো লিখিবা আৰু তলত উত্তৰবিলাক কৰিবা। আৰু যদি তোমালোকৰ ঘৰৰ ওচৰৰ নিজৰ মোবাইলবিলাক যদি কিছুমানৰ জিঅ' ফোন বা ভাল মোবাইল নহয়, তেন্তে ঘৰৰ ওচৰলৈ গৈ ভালদৰে ফটো মাৰি আমাৰ হোৱাটছআপ গ্ৰুপত আপলোড কৰি দিবা বা ছাবমিট কৰি দিবা। তোমালোকৰ সেই প্ৰশ্ন উত্তৰবিলাক মই চাম আৰু যদি সেই কিবা ভুল হয় কাৰোবাৰ, তেন্তে মই গ্ৰুপতে প্ৰশ্ন উত্তৰবিলাক ভালকৈ তোমালোকক লিখি দিম আৰু যদি শুদ্ধ হয় মই তোমালোকক শুদ্ধ হৈছে বুলি কৈ দিম। গতিকে তোমালোকৰ ঘৰুৱা কাম, এইটো সকলোৱে কৰিবা আৰু যিবিলাকে মোবাইল নাই তেওঁলোকক তোমালোকে কথাটো কৈ দিবা। ঠিক আছে? এইখিনি কাম কৰিবা বুলি মই আশা কৰিছোঁ। আৰু আজি মই তোমালোকক অলৰেডি আমি ইংৰাজী আৰু পৰিৱেশ পঢ়িলোঁ। আমি অসমীয়া কিতাপ আজিলৈকে পাঠদান কৰা নাই, গতিকে মই তোমালোকক আজি অসমীয়াৰ প্ৰথম লেচনে পাঠ আছে আমাৰ যিখন অংকুৰণ কিতাপ মাতৃভাষা, এই মাতৃভাষা কিতাপৰ আমি 1 নম্বৰ পাঠটো 1 নম্বৰত এটা কবিতা আছে, এই কবিতাটো আমি আজি পঢ়িম আৰু চমুকৈ আলোচনা কৰিম। ইয়াত 1 নম্বৰ কবিতাটো আছে, তোমালোকে সকলোৱে কিতাপখন মেলি চালে গম পাবাই। 1 নম্বৰ কবিতাটো হ'ল মোৰ দেশ ভাল। তাৰমানে কি কৈছে সকলোৱে বুজি পাওঁ, মোৰ দেশখন অৰ্থাৎ আমাৰ দেশখন, যে আমাৰ দেশখন ভাল, মানে মোৰ দেশখন কি হ'ল, আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষৰ দেশখনক ভাল বুলি কৈছে। সদায় আমি নিজৰ ভাৰতক আমাৰ মাতৃভূমি, আমাৰ জন্মভূমি বুলি আমি পালন কৰি আহিছোঁ। গতিকে আমাৰ দেশখন বা মোৰ দেশখন আমি সদায় ভাল বুলিয়ে কৈ যাম, কিয়নো আমি এই ঠাইৰে আমি মানুহ। গতিকে আমাৰ দেশখন ভাল বা মোৰ দেশ ভাল বুলি এই কবিতাটো উল্লেখ আছে। গতিকে আমি আজি এই কবিতাটোৰ ভিতৰৰ কথাখিনি কিনো লিখা আছে, আজি আমি তোমালোকৰ লগত সেই কথাখিনি আমি আলোচনা কৰিম। এতিয়া কথাখিনি হ'ল, মই প্ৰথমতে গোটেই কবিতাৰ পাঠ কৰি লৈছোঁ আৰু পাঠ কৰাৰ পিছত মই তোমালোকে 2 লাইন কৰি প্ৰতিটো বাক্যৰে আমি অৰ্থবিলাক তোমালোকক মই বুজাই দিম। ইয়াত লিখা আছে, সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। ক'ত আছে এনে ধান এই ধৰণিত, ক'ত আছে এনে ধন হাবি বননিত। ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত। ক'ত আছে এনে ফুল ফুলে 12 মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ। ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোখানি। ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। আৰু এইটো কবিতাৰ কবিজনৰ নাম হৈছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা,
অৰ্থাৎ এই কবিতাটো লিখিছে অতুল চন্দ্ৰ হাজৰিকা নামৰ এজন কবিয়ে। ই সাহিত্যাচাৰ্য এটা উপাধি পাইছিল, সেইকাৰণে নামটোৰ আগত সাহিত্যাচাৰ্য বুলি লিখা আছে। গতিকে এই কবিতাটোৰ কবিজনৰ নাম হ'ল অতুল চন্দ্ৰ হাজৰিকা আৰু তেখেতে এটা উপাধি পাইছিল, সেইটো হ'ল সাহিত্যাচাৰ্য উপাধি। গতিকে তেখেতৰ নামৰ আগত সাহিত্যাচাৰ্য উপাধিটো ইয়াতে উল্লেখ কৰি দিছে। এতিয়া কবিতাটোৰ অৰ্থবিলাক মই তোমালোকক দুলাইন কৰি বুজাই যাম, তোমালোক ভালদৰে মন দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। ইয়াত লিখা আছে, সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। তাৰমানে সকলো দেশত কৰি মোৰ দেশ ভাল। গতিকে পৃথিৱীৰ যিমানবিলাক দেশ আছে, আমি যিহেতু এইখন ঠাইতে জন্মগ্ৰহণ কৰিছোঁ, ইয়াৰ পানী, ইয়াৰ বতাহ, ইয়াৰ বায়ু আমি সেৱন কৰি আমি ডাঙৰ দীঘল হৈছোঁ। গতিকে সকলো দেশত কৰি, পৃথিৱীত যিমান দেশ আছে এই সকলোবিলাক দেশত কৰি মোৰ দেশখন ভাল বুলি কৈছে। আমি যিদৰে আমাৰ পিতৃ মাতৃক ভাল পাওঁ, সেৱা কৰোঁ, ঠিক তেনেদৰে আমি আমাৰ দেশখনক আমি ভাল পাবলৈ শিকিব লাগিব আৰু আমি ভাল সঁচাকৈয়ে পাওঁ। সেই কথাটো ইয়াত কৈছে যে সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। সদায় আমি আমাৰ দেশক, আমাৰ দেশ মাতৃক, আমাৰ আই মাতৃক, আমাৰ জন্মভূমিক, আমাৰ মাতৃভূমিক আমি চৰণত সেৱা কৰিব লাগে। সেৱা কৰা মানে আমি যেনেকৈ মা দেউতাক ভৰিত ধৰি সেৱা কৰোঁ, ঠিক তেনেদৰে আমাৰ দেশকো আমি সদায় আমি শ্ৰদ্ধা জনাব লাগে, সন্মান জনাব লাগে আৰু আমি সেৱা, দেশৰ চৰণত আমি সদায় সেৱা আগবঢ়াব লাগে। তেতিয়াহে আমি প্ৰত্যেকেই এজন ভাল মানুহ ৰূপে আমি নিজকে থিয় দিব পাৰিম। গতিকে এয়াই হ'ল প্ৰথম দুলাইনৰ সাৰাংশ। তাৰপিছত লিখিছে, ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। আমাৰ দেশখন ইমান ভাল যে ইমান ভাল, কবিয়ে কৈছে ক'ত আছে ইমান ধুনীয়া মাটি সোণৰ চপৰা। সোণ যেনেকৈ আমি সোণৰ ফুলি, নাকৰ ফুলি, সোণৰ চেইন, খাৰু এইবিলাক আমাৰ মহিলাসকলে পিন্ধে, আই মাতৃসকলে পিন্ধে, মা বাইদেউসকলে পিন্ধে। এই সোণবিলাক দেখাত ইমান ধুনীয়া। এই ধুনীয়া সোণৰ চপৰাৰ লগত তুলনা কৰিছে আমাৰ দেশৰ মাটিবিলাক ইমান ধুনীয়া, ইমান ভাল, ইমান সাৰুৱা, ইমান উপযুক্ত মাটি। আমাৰ সোণৰ লগত তুলনা কৰিছে যে ক'ত আছে এনে মাটি সোণৰ চপৰা। সোণৰ চপৰা সদৃশ মাটিবিলাক পৃথিৱীৰ আন কোন দেশত আছেনো বুলি কবিয়ে তুলনা কৰিছে। ক'ত আছে এনে পানী সুধাৰ নিজৰা। ইমান ধুনীয়া আমাৰ পানী আছে, আমাৰ দেশখন সকলোবিলাক বস্তু, সকলোবিলাক আমাৰ জীয়াই থকাৰ সকলোবিলাক উপাদান ইমান সুন্দৰভাৱে আমাৰ দেশক প্ৰকৃতিয়ে প্ৰদান কৰিছে, পৃথিৱীয়ে আমাক প্ৰদান কৰিছে। গতিকে আমি চিন্তা কৰোঁচোন কিমান ধুনীয়া এখন আমাৰ দেশখন। ক'ত আছে এনে পানী সুধাৰ নিজৰা, ইমান ধুনীয়া নিজৰাবিলাক, নদ নদী, জান জুৰি, বিল হ্ৰদবিলাক আছে, যে কৈছে ক'ত আছে এনে পানী সুধাৰ নিজৰা। তাৰপিছত লিখিছে, ক'ত আছে এনে ধান এই ধৰণীত, ক'ত আছে এনে ধন হাবি বননি। আমাৰ যিবিলাক ধান খেতি কৰোঁ, আমি প্ৰত্যেকেই, আমাৰ মা দেউতাসকলে, আমাৰ গাঁৱৰ কৃষিজীৱী মানুহে প্ৰত্যেকেই খেতি কৰে। গতিকে কবিয়ে কৈছে যে ক'ত আছে এনে ধান এই ধৰণীত। এই ধৰণীখন অৰ্থাৎ পৃথিৱীখন, এই পৃথিৱীৰ এই ঠাইত, এই আমাৰ দেশত ইমান ধুনীয়া ধানৰ খেতি হয়, এই ধৰণীখনত ইমান ধুনীয়া ধান হয়। পৃথিৱীৰ আন কোন ঠাইত আছে যে আমাৰ উপযোগী হোৱাকৈ সকলোবিলাক বস্তু ভগৱানে আমাক, প্ৰকৃতিয়ে আমাক দিছে। গতিকে কবিয়ে ইমান ধুনীয়া এখন ঠাই বুলি কবিয়ে আন দেশৰ সৈতে আমাৰ দেশখন ভাল বুলি তুলনা এটা কৰিছে। ক'ত আছে এনে ধান এই ধৰণীত, ক'ত আছে এনে ধন হাবি বননিত। হাবি বননি মানে হ'ল আমাৰ জংঘলবিলাক, আমাৰ ডাঙৰ ৰিজাৰ্ভবিলাক, হাবি বননি বা বন জংঘলবিলাকে হ'ল আমাৰ হাবি বননি। গতিকে এই আমাৰ হাবি বননিবিলাকত ইমানবিলাক ধন মানে হ'ল টকা পইচা। কিন্তু ইয়াত হাবি বননিত, জংঘলত গ'লে তোমালোকে টকা পইচা বিচাৰি নোপোৱা দেই। হাবি বননিত আমাৰ টকা পইচাখিনি পৰি নাথাকে, কিন্তু এই হাবি বননিবিলাক যে আমাৰ সম্পদ, এই হাবি বননিবিলাক আমাৰ বনজ সম্পদ। গতিকে এই সম্পদবিলাক মানুহৰ কাৰণে প্ৰকৃতিয়ে ধুনীয়াকৈ আমাৰ দেশত সৃষ্টি কৰি দিছে। গতিকে আমাৰ দেশত সকলোবিলাক বস্তু হাবি বননিতে আমাৰ ঐশ্বৰ্য, ধন সম্পত্তি আৰু আমাৰ দেশৰ কাৰণে প্ৰয়োজন হোৱা সকলোবিলাক সম্পদ পোৱা যায়। গতিকে এই আমাৰ যি সম্পদ, এই সকলোবিলাক আমাৰ দেশতে আছে বুলি কবিয়ে উল্লেখ কৰিছে আৰু তুলনাও কৰিছে।
ক'ত আছে এনে পলু এৰী মুগা পাট, ক'ত আছে এনে পক্ষী অমাতৰ মাত। আমাৰ দেশত ইমান ধুনীয়াকৈ আমি যে সূতা কাটো, আমি যে চোলা পিন্ধিছোঁ, পেণ্ট পিন্ধিছোঁ, এই কাপোৰবিলাক যে বনাইছোঁ, এইবিলাক এৰী পলুৰ পৰা সূতা উলিয়াই কাপোৰ তৈয়াৰ কৰা হয়। গতিকে আমাৰ দেশত ইমান ধুনীয়াকৈ কাপোৰ পিন্ধিবৰ কাৰণে, সূতা তৈয়াৰ কৰিবৰ কাৰণে এৰী পলু মুগা পাট ইত্যাদিবিলাক ধুনীয়াকৈ আছে। আৰু ক'ত আছে এনে পক্ষী অমাতৰ মাত। পক্ষী মানে হ'ল চৰাই। মই তোমালোকক কৈছিলোঁ পক্ষী শব্দৰ অৰ্থ হৈছে চৰাই। পক্ষী তোমালোকে সকলো চিনি পোৱা, কুলি, কেতেকী, কপৌ, ঘনচিৰিকা, বিভিন্ন বগলী, শালিকা, ধনেশ পক্ষী, ময়ূৰ ইত্যাদি বিভিন্ন বিভিন্ন চৰাই অৰ্থাৎ পক্ষীবিলাক আমাৰ দেশত আছে। ক'ত আছে এনে পক্ষী অমাতৰ মাত। গতিকে বিভিন্ন চৰাইবিলাকৰ, বিভিন্ন পক্ষীবিলাকৰ মাতবিলাকো ভিন্ন ভিন্ন। অৰ্থাৎ আমি যেনেকৈ মুখেৰে কথা কৈ আছোঁ, সিহঁতেও সিহঁতৰ মুখেৰে কলকলাই, কান্দে বা বিভিন্ন মাতেৰে সিহঁতে ইংগিত বহন কৰে, ইংগিত দিয়ে। গতিকে সকলো পক্ষীৰে মাতবিলাক বেলেগ বেলেগ। সেয়ে কৈছে ক'ত আছে এনে পক্ষী অমাতৰ মাত, বা ভিন্ন ভিন্ন মাতৰ পক্ষীনো ক'ত আছে, সেই কথাটো কবিয়ে ভাল পায়ে কথাটো তুলনা কৰিছে। ক'ত আছে এনে ফুল ফুলে 12 মাহ। পৃথিৱীৰ আন কোন ঠাইত আছে যে এনেকুৱা ফুল যে 12 মাহ ফুলি থাকে। তো আমাৰ দেশত কিন্তু এনেকুৱা ফুলো আছে যে গোটেই 12 মাহ এই ফুলবিলাক ফুলি থাকে। গতিকে আমাৰ দেশত ধুনীয়া ধুনীয়া ফুল আছে, গোটেই 12 মাহ ফুলি থকা ফুলো আছে। গতিকে আমাৰ দেশখন কিমান ধুনীয়া তোমালোকে চিন্তা কৰা, তোমালোকে কল্পনা কৰাচোন, আমাৰ দেশত কি বস্তু নাই। সকলোবিলাক বস্তু আমাৰ দেশত, আমাৰ গাঁৱত, আমাৰ ৰাজ্যত উভৈ নদী হৈ আছে। অৰ্থাৎ বহুত বহুত বস্তুবিলাক আমাৰ কাৰণে আছে। ক'ত আছে এনে ফল দেখিলে উলাহ। আমাৰ ভাৰতত ইমানবিলাক ফল আছে। আপেল, আঙুৰ, ডালিম, কল, তৰমুজ, আমাৰ মধুৰিআম, আম, কঁঠাল, লিচু, লেটেকু, পনিয়ল ইত্যাদিবিলাক ইমান ধুনীয়া ফলবিলাক আমাৰ দেশত আছে, আমাৰ গাঁৱত আছে, আমাৰ ৰাজ্যত আছে। গতিকে দেখিলেই মনবিলাক ভাল লাগি যায়। দেখিলে উলাহ। উলাহ শব্দৰ অৰ্থ হৈছে বহুত ভাল লাগি যোৱা, বহুত ফূৰ্তি লাগি যোৱা বা উলাহ লাগি যোৱা। সেইটো শব্দৰ অৰ্থ হৈছে উলাহ। আমাৰ ফল ফুলবিলাক দেখিলে ভাল লাগে নালাগে? তোমালোকৰ আম, কঁঠাল, লিচু, লেটেকু, পনিয়ল, তৰমুজ, জামু বা বিভিন্ন ধৰণৰ ফল মূলবিলাক দেখিলে তোমালোকৰো খাওঁ খাওঁ লাগে। আমাৰ জিভাৰ পৰা পানী পৰি যায়, লোভৰ পানী। গতিকে ইমান ভাল লাগে এইবিলাক বস্তু। গতিকে এই ফলবিলাক দেখিলে আমাৰ মনৰ ভিতৰৰ পৰা ফূৰ্তি লাগে, অৰ্থাৎ উলাহ লাগে। ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। আমাৰ ইয়াতে ফুলনি বাৰীবিলাক ইমান ধুনীয়াকৈ ফুলনি বাৰী আছে, যেন এখন সৰগৰ এখন ধুনীয়া ফুলনি বাৰী সদৃশ। সৰগ মানে আমাৰ যিখন কল্পনাৰ এখন ঠাই। এই ঠাইখনত আমি ধুনীয়া এখন ফুলনি বাৰী যেতিয়া আমি কল্পনা কৰিব পাৰোঁ, সেই কল্পনাৰ ফুলনি বাৰীখনৰ দৰে আমাৰ ভাৰতত, আমাৰ মাতৃভূমিত, আমাৰ দেশত, আমাৰ ৰাজ্যত, আমাৰ গাঁৱত ফুলনি বাৰী, ধুনীয়া ধুনীয়া ফুলনি বাৰী আমাৰ আছে। ক'ত আছে এনে আই সোণৰ গোসানী। অৰ্থাৎ আমাৰ অসমত বা ভাৰতত বা নিজ গাঁৱত বা ৰাজ্যত ইমান ধুনীয়াকৈ এই বস্তুবিলাক আছে, এই গোটেই বস্তুবিলাক সোণৰ গোসানী বুলিও কবিয়ে তুলনা কৰিছে। তাৰোপৰি এই সোণৰ গোসানী শব্দটোৱে এইটো কথাও বুজাইছে যে আমি যিবিলাক পূজা অৰ্চনা কৰোঁ বা আমি নামঘৰ, কিছুমানে মন্দিৰ, কিছুমানে মছজিদ ইত্যাদিবিলাকত যায় নিজৰ নিজৰ তপস্য দেৱতাক, নমস্য দেৱতাক পূজা অৰ্চনা কৰে বা কিছুমানে সেৱা কৰে। এইটোকে আমাক কৈছে আমাৰ সোণৰ গোসানীৰ লগত তুলনা কৰিছে। গতিকে সেয়াই কবিয়ে আমাৰ দেশত সকলোবিলাক বস্তুৰ আছে, এই কথাটোকে কবিয়ে তুলনা কৰিছে। তাৰপিছত লিখিছে ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল। ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল। ভাই ভণ্টি আমি সকলোৱে মিলি থাকোঁ চিৰকাল, মানে সদায়। আমি ভাই ভণ্টি, দাদা বাইদেউ, পেহা পেহী, মহা মাহী, ককা আইতা, মা দেউতা এই সকলোবিলাক মিলি চিৰকাললৈ আমি সদায় মিলি থাকোঁ। আমি ইমান ধুনীয়াকৈ আমাৰ গাঁওখন থাকোঁ, ইমান ধুনীয়া আমাৰ গাঁৱত এখন সমাজ আছে। এইবিলাক আমি সদায় মিলিজুলি থাকিবলৈ চেষ্টা কৰোঁ বা আমি থাকোঁ। এই কথাবিলাক যে কৈছে, আমি সদায় ভাই ভনীৰ সৈতে আমি মিলিজুলি থাকোঁ আৰু থাকিব লাগে, এই কথাটোকে আমি কৈছে যে আমাৰ সংস্কৃতি, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ যি মানসিকতা কিমান উন্নত হ'ব লাগিব যে সকলোৱে আমি সদায় ভালদৰে মিলিজুলি থাকোঁ। সকলো দেশত কৰি মোৰ দেশ ভাল।
ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল। তাৰমানে কবিয়ে কৈছে কি আমি ভাই ভনী ককা আইতা সকলোৱে ইমান ধুনীয়াকৈ মিলি থাকোঁ, গতিকে আমি চিৰকাল মিলি থাকোঁ। গতিকে সেই কৈছে যে সকলো দেশত কৰি কেৱল মোৰ দেশ ভাল। এই কবিতাটো এটা সুন্দৰ কবিতা। আমাৰ দেশখনৰ গোটেই বস্তুখিনি গোটেই কথাখিনি ইয়াতে চমুকৈ উল্লেখ আছে যে আমাৰ দেশত আমি পঢ়ি বুজিব পাৰিলোঁ যে আমাৰ দেশত, আমাৰ গাঁৱত, ৰাজ্যত, অসমত কি বস্তু নাই, সকলোবিলাক বস্তুৰে আমি এখন ধুনীয়া প্ৰকৃতি পাইছোঁ, ধুনীয়া এখন ঠাই পাইছোঁ। আমি কেৱল মাত্ৰ এইবিলাক ঠাই, এইবিলাক প্ৰকৃতিক বুজি আমি ইয়াৰ সদ্ব্যৱহাৰ কৰি যাব লাগে। আমি সকলোৱে এই প্ৰকৃতিৰ বস্তুবিলাক আমি সদ্ব্যৱহাৰ কৰা উচিত। তেতিয়া আমি প্ৰত্যেকজনে পঢ়া শুনা ছাত্ৰ ছাত্ৰী হিচাপে আমি ভাল মানুহৰূপে নিজকে থিয় দিব পাৰিম। গতিকে এইটো এটা সুন্দৰ কবিতা। আমাৰ দেশত কি কি বস্তু পোৱা যায় বা কি কি বস্তুৰে আমাক প্ৰয়োজনীয় হয়, এই সকলোবিলাক বস্তু যে আন দেশতকৈ আমাৰ দেশত বেছি কৰি আছে বা বেছি ধুনীয়াকৈ প্ৰকৃতি আমাক প্ৰদান কৰিছে বা দিছে, এই কথাখিনি ইয়াতে উল্লেখ আছে। আৰু এই কথাখিনি চমুকৈ ইয়াৰ সাৰাংশ ইমানখিনিয়ে। আৰু এই ধুনীয়া সুন্দৰ কবিতাটো লিখিছে আমাৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। নিশ্চয় তোমালোকে কথাখিনি বুজি পাইছাই, সকলোৱে বুজিবলৈ চেষ্টা কৰিবা আৰু কথাখিনি ভালদৰে মন দি শুনিবা। এতিয়া কথা হ'ল কি, প্ৰশ্ন উত্তৰবিলাক যিখিনি আছে মই অহা কাইলৈ তোমালোকক মই আলোচনা কৰিম। কিন্তু আলোচনা কৰাৰ আগতে তোমালোকে দিনৰ ভাগত বা সন্ধিয়াৰ ভাগত তোমালোকে কিন্তু মই কৈছিলোঁ যে পৰিৱেশৰ 2 নম্বৰ পাঠৰ উৎসৱ পাঠৰ প্ৰশ্ন উত্তৰবিলাক সকলোবিলাক লিখি ভাল মোবাইলত নিজৰ নাথাকিলেও আনৰ ঘৰত গৈ হ'লেও ভাল মোবাইলত ফটো মাৰি মোক হোৱাটছআপত আমাৰ গ্ৰুপত দিবা, মই চেক কৰি দিম। ঠিক আছে, আজি এইখিনিয়ে ক'লোঁ। ধন্যবাদ।